সকলো মানুহৰ আত্মসন্মান বোলা বস্তু এটা থাকে। নমস্কাৰ। Hi, hello guys, welcome to my another videos. আজি মই মৰ্নিং আহিছোঁ আপোনালোকৰ মাজলৈকে 5টা বজাত মই বৰ্তমান জিম আহি উপস্থিত হৈছোঁ। তো বৰষুণ দি আছে, মানুহ অহা নাই, তো মই আজি এটা টপিকৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। যোৱাকালি এটা মই ভিডিঅ' দেখা পালোঁ যে বিকাশ আমিনে কান্দি কান্দি এটা ভিডিঅ' বনাইছে। তো মই বিকাশ আমিনক ভাল কৰি জানো, পাৰ্চনেলি জানো। তেখেত এজন ভাল ল'ৰা, ভাল কেৰেক্টাৰৰ ল'ৰা। কাৰণ চাওক 6 লাখ 7 লাখ তেওঁৰ ছাবস্ক্ৰাইবাৰ আছে। ডাইৰেক্ট পইণ্টত আহিছোঁ, ইমান বগাই নাথাকোঁ। 6 লাখ 7 লাখ ছাবস্ক্ৰাইবাৰ আছে, তেওঁৰ এটা আত্মসন্মান বোলা বস্তু আছে। পূজাত বা পাব্লিক এৰিয়াত যাই পেলাই মানুহ বা মাইকী ছোৱালী হওক কাৰোবাক জোকাব লাগে নে নালাগে তেওঁৰ ব্ৰেইনত থাকে ভালদৰে, বা এজন ভাল মানুহৰ থাকে। তেওঁৰ কিবা এটা গুণ আছে, নহ'লে 6-7 লাখ ছাবস্ক্ৰাইবাৰ ইমান নহয়। তো মই তেওঁক পাৰ্চনেলি জানো। আজি বেছি দিন হোৱা নাই, মোৰ জিমত আহিছিল, তেখেতক মাতিছিলোঁ এখন কম্পিটিশ্যনত। মই পাতিছোঁ, তো আহিছিল, ভাল লাগিছিল। সিটেকাইও আহিছিল। তো কান্দাৰ কাৰণে বেয়া লাগিল, ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ। তেওঁ তেনেকৈ নহয়, মই ইউটিউবাৰ, তেওঁ ইউটিউবাৰে হয়, ফ্ৰেণ্ডলি টাইপ থাকোঁ। তো মোৰ কিবা হ'লে তেওঁ ক'ব, তেওঁৰ কিবা হ'লে মই ক'বই লাগিব, তেনেকুৱা ধৰণৰ কথা। মানুহক পটক কৰি জাজ কৰিব নালাগে। মানুহ এজন পাব্লিক এৰিয়াত যায় তেনেকৈ যাকে তাকে নজোকায়। চেল্ফ ৰেচপেক্ট বোলাও বস্তু এটা আছে। তো আজিৰ কাৰণে এইখিনিয়ে। কান্দাৰ কাৰণে বেয়া লাগিল, তো ভিডিঅ'টো মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। তেওঁক পাৰ্চনেলি জানোতো, সেইকাৰণে মই ভিডিঅ'টো বনাই গৈছোঁ যে তেখেতে তেনেকুৱা কৰিব কোনো কাৰণত নোৱাৰে। তেওঁ এজন ভাল ল'ৰা, বিকাশ আমিন। এইখিনিয়ে জনাব বিচাৰোঁ।